আজি আমাৰ ঘৰত ন খাবলৈ লৈছো। এয়া দেখিছে চুঙা কাটি আনিছে। হাঁহটো আনকগে আকৌ এইটো পাৰ মই কৈ যাম দে মোৰ বোৱাৰী এজনী মোৰ হেৰি ভণ্টি এইটো মোৰ হেৰি বৈ নাই মই এইটো ধৰি ল'ব লাগিব এইবোৰ। এয়া দেখিছেনে শাক কুটিবলৈ লৈছে আৰু লাহেকে হাঁহৰ লগত খাবলৈ কোমোৰা লৈছে আৰু আলুৰ সৈতে হাঁহৰ মাংস খাই কি মজা লাগিব আজি। এই নমুঠি ল'বলৈ লৈছো। এয়া চাওক এইটো আমি হাঁহ একদম আলোৱান একদম ভাল হাঁহ এটা আমি খাবলৈ লৈছো। মোটামুটি এম নি এয়াতো এয়া এতিয়া আমাৰ বৈ নাই। এয়া মোৰ বৈ নাই আমাৰ ককাইদেউ হাঁহ মাৰিবলৈ লৈছে। ৰেডি কৈ দে ককাইদেউ হাঁহ মাৰিবলৈ লৈছে। কওক এতিয়া কওক আকৌ আপুনি কওক কি মই ধৰি আছো তই হাঁহটোৰ কথা বিষয়ে কৈ দে আকৌ। আমাৰ ককাইদেউ হাঁহ মাৰিব লৈছে আজি আনন্দই আমি ঘৰতে বনাই এতিয়া শাক কুটিবলৈ ময়ো লৈছো। বায়ে অকলে অকলে কাটি থকা দেখি ময়ো ভাবিলো বায়েক অকণমান সহায় কৰি দিওঁ। সেয়ে ময়ো শাক কুটিবলৈ লৈছো আৰু বইনে বুবু হেৰি ৰঙ অকণমান আছে খাই লওঁ। ন খাইছো আজি নাপায় পোৱা এটা লাগে নিদে ৰমো খাওঁ দে গৰম পানী সাঁজ খাবি আৰু সাঁজ খাবি আৰু অঁ সাঁজ খাবি নালাগে। গোন্ধাইছে নাই কি ফোনটো ৰিচিভ নকৰা বোলো। ফোন কৰা মই মাৰো কেতিয়াবা কৃষ্ণ আহে নাই? কৃষ্ণ আহিছিলে নি? এয়া দেখিছেনে মই এতিয়া চুঙাত চাউল ভৰাই আছো। চাউল ভৰাই হোৱাৰ পিছত আকৌ জুইত পুৰিব লাগিব। তাৰপিছত ইয়াত চুঙা চাউল ওলাই তাৰপিছত আমি খাব লাগিব। পালো ঠাণ্ডাত খোৱা নিলেও হ'ব। হস্পিটেলত 80 টকা দি এয়া দেখিছেনে এতিয়া চুঙাত চাউল ভৰাই হোৱাৰ পিছত জুইত দি দিছো। এতিয়া পুৰি লওঁ। এয়া চক ওচৰৰ পৰা দেখাই দিছো। চেয়া দিবলৈ চৌ পাতিছে। এয়া মায়ে চেয়া দি আছে। এইখিনি সিজিলেই হ'বলৈ যাওঁ
বোকা বনাইছোন ক পাৰিবি জান ভল কৈছে পুইছে দেই